y gripo ya para atrás. Me balara, somos de la música canta. Bongaigaon ahi बहुत ভাল লাগিছে মোৰ মনটো तमाम ভিডিও এটা মই আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চ্যানেল জুবিন ৰয় ব্লগ yes So hello guys, welcome back to a new vlog. So guys, এতিয়া হৈছে ৰাতিপুৱা 8:15 so আজি মানে I love travel and food মানে বিকাশদাৰ বঙাইগাঁও চম্পকচৰ মত এখন কাৰ ডেলিভাৰী আছে আমি ৰাতি যাইছো কিন্তু তালৈ যোৱাতে অলপমান এক্সাৰসাইজ কৰিলো আৰু ফ্ৰেছ হৈলো ইফালে মিকু আৰু চিকুই মানে গাৰ্ডেনত পুৱে পুৰা খেলি আছে মিউ So guys, এতিয়া মই আলু পিটিকা আৰু ভাত বনাই দিছে এটো খাই কিনে আমি যাত্ৰাটো আৰম্ভ কৰিম So guys, ফ্ৰেছ ৰেডি হৈ ললো এতিয়া ব্লগ যাত্ৰাটো আৰম্ভ কৰো বেকখন পেক কৰি What toy? So মানে জয় হৈছে মোৰ পৰা গাইস বাছ ষ্টেণ্ডত অলপ সময় অপেক্ষা কৰাৰ পিছত জয় আহি পাল হৰভোগৰ পৰা তো আছে ইখন আগত বাছ আহি আছে বঙাইগাঁৱৰ সো ইয়াতে জয় আহি আছে আৰু ইয়াতে উঠি যাম মই So guys, আমি এতিয়া বঙাইগাঁও চাফা কৰি আহি পালো এনেকৈ আহি আমি পাই গলো নতুনকৈ খোলা বঙাইগাঁও KFC আৰু এতিয়া মঞ্জিল বেছি দূৰত নাই আৰু ইয়াৰ পৰা তো বাছত আহি কেনেকুৱা লাগিল আচ্ছা হে বহুত আচ্ছা ইফালে বহুত বেয়া লাগিছে নিউ এক্সপেৰিয়েন্স যেতিয়া আমি বেলেদিন নামি ললো এতিয়া ব্লগ সৰ মোটাতে যাও দোকান যেটো পাকলা স্থানৰ টাৰ্নিং দুবাই গলো এতিয়া অলপ আগত যাই পাম আমি টাটা মটৰ চম্পক শ্বৰুম সকাজ আমি সকলে মানে ইয়াতে অলপ ৰখি আছো বিকাশটা আহি পোৱা নাই এতিয়াও সো ইফালে সুৰজ আছে ইফালে সিট গৈ আছে খালি ব্লেকটো ওলাই ল তো এতিয়া তাকে বাচ্চা আছো কেতিয়া আহি বিকাশটা তো গাইস জুবিন ভাই ইয়াতে আছে আর ইয়াতে আছে সুরজে মোবাইল টিপি আছে কবল মেসেজ কৰিছে দেখা না পায় হাই 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 সো সকলো ইয়াতে ব্লেক ড্ৰেছ পৰিধান কৰি আহিছে যেহেতু বিকাশদাৰ গাড়ীখন আজি ব্লেক কালাৰৰ হ'ব সো ইয়াতে সকলো ৰখি আছে বিকাশটা কেতিয়া আহে হেল্ল গাইস মোক ফটো মাৰিব দিছে কিন্তু মই ফটো মাৰা মন নাই মোৰ ব্লগ কৰা মন আছে কাৰণ মই অসমীয়াত দুদিন ধৰি ব্লগ কৰা নাছিলো আৰু আজি কচু উঠছে মোৰ কিবা একটা শুনো সো গাইস এটা সিকিউৰিটি দিবৰ কাৰণে ট্ৰাফিক পুলিচৰ টিম আহি গৈছে So guys, finally বিকাশদা আহি পাল ইফালে আছে চিৰাজদা ইফালে আগত আছে বিকাশদা সো ভিৰত মানে ঠেলা আছে তামাম হৈ গ'ল গাইস সো ইফালে আগত আছে শিবুদা from SBN Vlogs নেক্সট লেভেল আৰু ইফালে আগত আছে আয়ুব ভাই চলিয়ে গাইস সো গাইস ইয়াতে সকলে আহি পালে দিয়া আমি পিছে ভিৰ পুৰা লাগি গল গাইস সো এনেকৈ বহুতো ভিৰৰ মাজত চিৰাজদাৰ লগত এখন সেলফি উঠি ললো আৰু তেওঁৰ পৰা এটা টাবৰটৰ ডাইলগ শুনি ললো গাইস বঙাইগাঁৱত আহি বহুত ভাল লাগিছে মোৰ মনটো সো গাইস এফালে আছে SBN দা শিবুদা সো তেওঁৰ লগত এখন ফটো উঠি ললো আৰু ভিডিওটো আগলৈ কন্টিনিউ কৰিলো সো ইয়াতে মানে সৰুকৈ এটা প্ৰেংক হৈ গ'ল মানে মই ড্ৰোনখন উৰাই দিছিলোঁ তাৰ পাছত সকলোৱে ভাবিছে এইখন যে বিকাশদাৰ ড্ৰোন বুলি সো আপোনালোকে ৰিয়েকশ্যনটো চাওক এতিয়া কেনেকুৱা হয়
गाइस गड़बड़ वाला प्रैंक हो गया ये उड़ा रहा है ड्रोन और वहाँ पे सब लोग सोच रहे हैं ये विकास दा ने उड़ाया है पूरा प्रैंक हो गया अच्छे से सभी के साथ So এনেকৈ কৰি কণ্টেক্ট পিছতে নয়ন দা আৰু বৌ আহি পাল ফ্ৰম ট্ৰেভেলাৰ নয়ন So এনেকৈ কৰি ফাৰ্ষ্ট টাইম নয়ন দাক লগ পাই বহুত ভাল লাগিল আৰু এটা হেণ্ডশেক কৰি ল'লো So ইফালে আছে ট্ৰাভেলাৰ নয়ন মানে নয়নদাৰ বাইকখন ইয়াতে আছে so ইয়াতে জয়ৰ মই মানে ফটো উঠিম এতিয়া so ইয়াতে থিয় হৈ থাকি মানে বহুত পিয়া লাগি গ'ল so ইয়াতে অলপ কুঁহিয়াৰৰ ৰস পিয়াই দিলোঁ Manda dunia, keke duy, mera duy. Are baki bor hotel thilla hello agam. Hello, আমাৰ এটা তামাম ভিডিও এটা মই আপোনালোকক স্বাগতম hello. আমাৰ ইউটিউব চেনেল মোৰ চেনেলৰ নাম কি জুবিন ৰয় ব্লগছ yes So guys বিকাশ দাক পাৰ্চনেলি লগ কৰা নহল যদিও আজি ৰিয়েলত দেখা পাই ভাল লাগিল আৰু ইফালে চিৰাজ দা ট্ৰাভেলাৰ নয়ন দা আৰু শিবু দাক লগ পাই বহুত ভাল লাগিল আজি মানে বিকাশ দা বাহিৰত ওলাৰ লগে লগে ক্ৰাউডবোৰ এনেকৈ আগৰি ধৰে তেওঁ মানে বাহিৰত ওলাবাই নৰে এনেকুৱা অৱস্থা হৈ গৈছে আজি ইয়াত কেনে খবৰ মোৰো ভাল দিও নেক্সট লেভেল মিঠাই গাইস Oh, Jal bhai. এইখনে হৈছে বিকাশ দাৰ টাটা হেৰিয়াৰ ডাৰ্ক এডিশ্যন গাড়ীখন So guys finally এনেকুৱা কৰি বিকাশ দাই গাড়ীখনৰ ডেলিভাৰী লৈ ঘৰলৈ গৈ থাকিল আৰু আমিও লাহে লাহে ঘৰমুৱা হৈ আহিলো So guys ইয়াতে আমাৰ মিটআপ কমপ্লিট হৈ গ'ল আৰু ইয়াতে আৰামছে বিল উঠি ঘৰত যাই আছো So guys আজি আমি নিৰামিষ ভোজি so খাদ্য আহি গ'ল ইয়াতে আমাৰ সিদ্ধ বয় ব্লগ বনাই আছে ব্লগ বনা নাই So guys আমাৰ খানা পিনা হৈ গ'ল এতিয়া সবাই বুলি ঘৰত যাই আছো মানে বাছত উঠি ঘৰত যাম এতিয়া আমি So guys ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি নিশ্চয় জনাব আৰু আগলৈ এটা এনেকুৱা ধৰণৰ ব্লগ লগ পাইছে মোৰ লগত So guys in the next vlog bye bye